হে দোস্ত, 2 দিনমানৰ পৰা মই মানসিক শাস্তি বুলি ক'ব লাগিব ভুগি আছোঁ। কাৰণ যদি মিছা বদনাম দিয়া হয়, যেনেকুৱা মই নহয়েই যদি তেনেকুৱা বুলি কোৱা হয়, কাৰ বেয়া নালাগিব? তো মই এনেকুৱা পাৰ্চনেল কথা শ্বেয়াৰ নকৰোঁ বাৰু, কিন্তু এই ভিডিঅ'টো যদি আপোনালোকে মোৰ ভিডিঅ' চাই আপোনালোকে মোৰ সমস্যাখিনি বুজকচোন। বুজি পেলাই আপোনালোকে তলত কমেণ্ট কৰি ক'ব যে একচুৱেলি মই কি ভুল কৰিছোঁ বা কি হৈছে। 2 দিনমানৰ পৰা ৰষ্টাৰ হওক বা ইউটিউবাৰে হওক মোক লৈ ভিডিঅ' বনাই আছে যে মই বোলে অহংকাৰী, মই বোলে এনেকৈ মাত নিদিওঁ, মানে সেই নিদিওঁ, লেবেল দিওঁ মই এনেকুৱা। এতিয়া কেছটো কি জানেনে, আজিকালি সকলোৱে ইউটিউবাৰ। সকলোৱে মানে কি ক'ব গ'লে সকলোৱে ইউটিউবাৰ। আগতে ইউটিউবাৰ নাছিল, আজিকালি সকলোৱে ইউটিউবাৰ। ভাল কথা, ইউটিউবাৰ হ'ব লাগে, কাৰণ ইউটিউবটো কোনো তেনেকুৱা বস্তুটো নহয় যে পাৰ্চনেল যে অনলি ইউটিউবাৰহে কৰিব পাৰে, সকলোৱে চেষ্টা কৰিব পাৰে। তো মই ঘৰত থাকোঁ, আমাৰ কোনো ডাঙৰ সেই নহয় বা মই ইমান কমপ্লিকেটেড, মই ইমান ডাঙৰ মানুহ নহয় যে মোক লগ পোৱা টান। আমাৰ ঘৰত গ'লে মোক লগ পায় সকলোৱে। তো এতিয়া কিমান এনেকুৱা ইউটিউবাৰ আমাৰ তাত যায়, গৈ পিনে মোৰ লগত ভিডিঅ' বনায়। আপুনি 1000মান চেনেলে পাব চাগে। মই মা কচম, বিদ্যা শপত, বিশ্বকৰ্মাৰ শপত, মই এইটো সুধি নাচাওঁ যে কি চেনেল এইটো বোলে বা কিমান ছাবস্ক্ৰাইবাৰ্ছ আছে, মই এইটো সুধি নাচাওঁ। মই জাষ্ট ভিডিঅ', ঠিক আছে, ভিডিঅ' বনাইতো ধুনীয়াকৈ নৰ্মেলি ভিডিঅ' বনাই। কিছুমানেতো চেনেল নুখোলোতে আহি ভিডিঅ' বনায়, তাৰপাছত চেনেল খোলে। এতিয়া মই থাকোঁ ঘূৰি, তো কেতিয়াবাতো মই ঘৰত বিজি থাকিব পাৰোঁ, কোনোবা ইউটিউবাৰ আহিব, মই হয়তো সময়খিনি দিব নোৱাৰিব পাৰোঁ। তো মই সিদিনা এজন ইউটিউবাৰ আহিছিল, সি ভিডিঅ'টো কৈছে, মই হাতযোৰ কৰি তেখেতক কৈছোঁ যে আজি নালাগে ভিডিঅ' কৰিব, মই জাষ্ট এইমাত্ৰ গুৱাহাটীৰ পৰা আহি পাইছোঁ, অলপ পিছত কৰিব। তো সি কি কৰিছে, আহি পেলাই এটা ভিডিঅ' বনাই দিছে সম্পূৰ্ণ যে মই বোলে লেবেল দিছোঁ, মই বোলে ডাঙৰ ইউটিউবাৰ, পাত্তা দিয়া নাই। চাওক, ময়ো এজন মানুহ। এতিয়া মই আপোনাৰ গাড়ীৰে গৈ থাকোঁ ক'ৰবাত, তো বহুত ভাল লাগে কোনোবাই মাতিলে, কিন্তু হঠাৎ কোনোবাই আহে আগত গাড়ীখন ৰখাই দিব। আৰু যদি কিবা কাৰণত পিছৰ পৰা মাতিব, মই যদি নুশুনিলোঁ, সিদিনা কি কৰিছে, পিছৰ পৰা এটা ভিডিঅ' কৰিছে মোৰ এই থাৰখনত, ভিডিঅ' কৰি কৈছে যে ডিম্পুল লেবেল, ডিম্পুল নৰখালে। তো ভাবি চাওক, এতিয়া আপোনালোকে ক'বতো ইমান ডাঙৰ। চাওক, মই ডাঙৰ নহয়, আৰু ডাঙৰ নোহোৱা কাৰণেতো প্ৰব্লেম হৈছে। ডাঙৰ হ'লেতো পাত্তাই চাগে নিদিলে হয়। মই সকলোকে সন্মান কৰোঁ, সকলোকে ৰেচপেক্ট কৰোঁ, সকলোৰে ইউটিউব, আজিলৈকে কিমান ইউটিউব চেনেলৰ কথা মই ক'লোঁ সিহঁত। তো মানে অলপমান যদি কিবা হৈ যায়, বদনাম কৰি দিয়ে। আৰু মোৰ বদনামবিলাক মানুহে শ্বেয়াৰ কৰি খুব ভাল পায়। কিয় ভাল পায়, কাৰণ এইটো মানুহৰ এটা হিউমেন টেণ্ডেঞ্চি ন, যে এজন মানুহক যদি এটা লেভেলত উঠাই যিমান ভাল পায়, তাতকৈ নামাই বেছি ভাল পায়। কাৰণ তাত নমালে কি হয়, সেই মানুহজন হিৰ' হৈ যায় যোনে নমায়। তো সদায় মানুহে নিজে একটা হিৰ' বনাব খোজে ন। তো সেই এতিয়া তাক মই সিদিনা ল'ৰা এটা গৈছিল আমাৰ তাতে, তাক মই ভিডিঅ'টো মানে ক'লোঁ ধুনীয়াকৈ যে পিছত একদিন ভালকৈ আহিবি। সিও দূৰৰ পৰা চাগে আহিছিল, কিবা টেনশ্যনত সিও দিলে ভিডিঅ' বনাই, ভাইৰেল হৈ গ'ল। সেই ভিডিঅ'টোক লৈ সকলোৱে কমেণ্ট কৰি আছে। এতিয়া মোৰ তলত কমেণ্ট যে বোলে মই অহংকাৰী। চাওক, যদি মই অহংকাৰী হ'লোহেঁতেন, মই এই ভিডিঅ' নবনালৈ হয়। কিন্তু অৰিজিনেলি মই তেনেকুৱা নহয়েই। যোনে যোনে মোক লগ পাইছে নৰ্মেল অৱস্থাত, কিন্তু কেতিয়াবাতো কিবা হয় ন, মোৰো এটা পাৰ্চনেল জীৱন আছে, বুজি পাইছেনে? তো মই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ যে মোৰ দৰে যিটো প্ৰব্লেম যিটো প্ৰব্লেম মানে কাৰোবাৰ ওচৰত ক'ব গ'লেও লেবেল দিয়া হয়, যে কাৰোবাৰ ওচৰত যদি মই ক'ব গৈছোঁ বা লেবেল নাচাগে, সি এনেকুৱা হৈ যায়। তো কি কৰিম আৰু, চৰি।